তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কাম বন কৰি ৰেডি হৈ গা পা ধুলোঁ, তাৰপাছত ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। বতৰটো একদম ডাৱৰীয়া হয়, কিন্তু এতিয়া বৰষুণ অলপ এৰিছে, সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু আজিৰ দিনটোত মই কি কৰোঁ তাকে দেখুৱাম, কিন্তু তাৰ আগতে মই আপোনালোকক মই ৰোৱা দুটামান ফুল দেখুৱাম, সেইকেইটা দেখুৱাই লওঁ। তাৰপাছত এম্ব্ৰইডাৰী কৰিম আকৌ। নতুন ফুল নহয় বাৰু, ফুলকেইটা একেই হয়, কিন্তু নতুন মেখেলা এখনত ফুলকেইটা মানে কৰিম, সেইটো কাৰণে আপোনালোক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে এইটো টাব লগালোঁ মই, আৰু এইটো এটা দুটা, এইফালে পোখা ওলাইছে, বৰ বেছি দিন হোৱা নাই লগোৱা, হ'ল বাৰু এসপ্তাহমান হৈ গ'ল, কিন্তু পোখা ইমান ধুনীয়াকৈ ওলাইছে। মানে সদায় পানী দিওঁ ৰাতিপুৱা গধূলি, এতিয়াতো বৰষুণ দি আছে বাৰু এইকেইদিন। আৰু এইফালে এইটো আৰু আছে, ৰ'বতে দেখুৱাম। এয়া এটা ধুনীয়াকৈ ফুলিছে, একদম সৰু সৰু হয়, মানে এইজোপা গছৰ হয়, কিন্তু এইফালে কাটিং লগাই দিলোঁ, এইফালে ফুলিছেই, আৰু এইফালে এটা লগাই থোৱা আছে একেলগতে। পিছত টাব আনি দি দিম বাৰু বেলেগ বেলেগকৈ। এইটো এটা লগাইছিলোঁ, এইটোতো পোখা ওলাইছে, গোলাপ এনেকৈ টাবত দি দিছোঁ। বাৰীফালে গৈ আছোঁ আমি কাম কৰিবলৈ। এইফালে মানুহজনে কাম কৰি আছে, গাঁত খান্দি আছে, আৰু এইফালে দেখিছে নহয়, মই দেখাই দিছোঁ ৰ'ব দেই। এইফালে এই কেইজোপা ৰুম মামৈ তামোল হয়, চাইডে চাইডে ৰুইছোঁ পদূলিৰ। এইফালে এইখন মেখেলাত কৰি আছোঁ, ফুলকেইটা একেবাৰে আপোনালোকক দেখুৱাম। তাৰ আগতে মই ভাত পানী খালোঁ, ভাত পানী খাই কাঁহী বাতি ধুই আকৌ নিজৰ কামত ব্যস্ত হৈ গ'লোঁ। এয়া মই আৰম্ভ কৰিছোঁ ফুল বনাবৰ কাৰণে। আৰু এটা কথা কওঁ দেই, মোক মানে বহুতে প্ৰশ্ন কৰে, তুমি যে উৰুনিখন লৈ থাকা, গৰম নালাগে নেকি বুলি। কিন্তু এইটো নহয় যে সকলো ঠাইতে মই উৰুনি লওঁ, মই ঘৰত থাকিলে প্ৰায়ভাগ উৰুনিখন লৈ থাকোঁ। আচলতে আমাৰ ঘৰলৈ মানে মানুহ আহি থাকে, দিনটোত বহুত মানুহ আহে, সেইটো কাৰণে মই উৰুনিখন লৈ থাকোঁ। ৰাউণ্ড কৰিবৰ কাৰণে এনেকুৱা এটা লৈছোঁ, এইটো এংকৰ গুলিৰে হয়। এতিয়া মই এইটোৱে ল'ম। এতিয়া বেলেগে কম্পাছ লয়, কিন্তু মই কম্পাছ লোৱা নাই, কম্পাছ নল'লেই হৈ যায়, এইটো হ'লে বেছি ধুনীয়া ৰাউণ্ড হৈ যায়। এতিয়া মই ছবিটো আঁকি লওঁ, তাৰপিছত কৰি দেখুৱাম। ফুলটো বনাই ল'লোঁ, আৰু মই চুলিখিনি মেলি ল'লোঁ, কাৰণ ধুই থৈছিলোঁ, সেইটো কাৰণে ফেনখন চলাই কিনে মেলি ল'লোঁ। এতিয়া মই ফুলটো আপোনালোকক বনাই দেখুৱাওঁ ধুনীয়াকৈ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে লাইক এটা কৰি থৈ যাব, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই ভালদৰে বহি লৈছোঁ, তাৰপাছত বনাই দেখুৱাই আছোঁ। আৰু মই আপোনালোকক মোৰ আগতে কৰা মেখেলা কেইখনমান দেখুৱাম আজি, চাই থাকিব ভিডিঅ'টো শেষলৈকে, একদম শেষলৈকে চালেহে আপোনালোকে দেখিবলৈ পাব।
বন্ধু বান্ধৱীসকল এতিয়া মোৰ ফুল কৰা শেষ হৈ গ'ল আৰু আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব ফুলটো আৰু ফুলটো আচলতে আপোনালোকে এবাৰ দেখিছে তথাপিও মই আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ মই নিজে হাতে কৰা কেইখনমান মেখেলা আৰু লগতে এযোৰ মেখেলা চাদৰ আৰু নিজে হাতে বোৱা এতিয়া বৈ আছিলোঁ যে সেই ফুল বাচি তাৰে এখন কঁকাল বন্ধা যোৱাকালি কাটিলোঁ সেইখন এতিয়া আপোনালোকক দেখুৱাম লগতে যোৱাকালি বুৰ এটা পাৰ্চেল আহিলে পাৰ্চেলটো অৱশ্যে ডাঙৰ বা দামী নহয় তথাপিও আপোনালোকক যেহেতু নিজৰ পৰিয়াল বুলি ভাবোঁ সেয়ে আপোনালোকক দেখুৱাই দিওঁ সেইটো হৈছে বেডশ্বীট যোৱাকালি আহিছিলে ফ্লিপকাৰ্টৰ পৰা এইটো প্ৰথমতে মই সেইটোৱে দেখাই লৈছোঁ কাপোৰটো মানে খুব ধুনীয়া আহিছে দুটা এয়া চাওক গাৰু কভাৰ কাপোৰটো খুব ভাল গৰমতো ভাল হ'ব কপাহী তাৰ পাছত ঠাণ্ডাটো ভাল হ'ব পিলো কভাৰ আৰু এইখন বেডশ্বীটখন হৈছে ডাবল বেডৰ কাৰণে আৰু এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ মই হাতে বোৱা কঁকাল বন্ধাখন এইফালে এইখিনি দীঘল হৈ আছে কাটিব লাগিছে এতিয়া কাটিম এইখন কঁকাল বন্ধা এয়া কঁকাল বন্ধা মাজে মাজে সৰু সৰু বুটা দি দিছোঁ এইফালে চাওক এনেকৈ আৰু এই বুটাখিনি ক'ৰ পৰা লৈছোঁ জানেনে আপোনালোকে মই ইউটিউবৰ পৰা চাইছোঁ ইউটিউবত মই ফুলবিলাক চাই লৈছোঁ আৰু গ্ৰাফত নিজে তুলি হাতে তুলি এনেকৈ মই ফুল কৰিছোঁ প্ৰত্যেকযোৰ কঁকাল বন্ধা আৰু চাদত মই নিজে ফুলখিনি ইউটিউবৰ পৰা চাই গ্ৰাফত তুলি এনেকৈ ফুল কৰিছোঁ কেনেকুৱা লাগিছে জনাব আৰু এতিয়া দেখুৱাব লৈছোঁ হাতে কৰা ফুলখিনি মেখেলাকেইখন এইখন এখন মেখেলা অকণমান আপোনালোকক দেখুৱাইছিলোঁ বাৰু কিন্তু মেখেলাখন সম্পূৰ্ণৰূপে দেখুৱাই দিয়া নাছিলোঁ এই কালাৰবিলাক বেলেগ দি দিছোঁ এইফালে এনেকৈ দিছোঁ আৰু পিছফালে এইফালে এনেকুৱা টাইপত দিছোঁ বহুত কষ্ট হয় বাৰু হাতেৰে নিজে কৰোঁ যে তাৰ পাছত এইখন কেনেকুৱা লাগিছে জনাব এনেকৈ দি দিছোঁ মেখেলাকেইখন আমি বহুত মেথনি পিন্ধোঁ গতিকে ঘৰত পিন্ধিবৰ কাৰণে কৰিছোঁ তথাপিও মই ঘৰত পিন্ধা নাই এইবিলাক মই সজাই থৈ দিছোঁ আৰু ভৱিষ্যতে ক'ৰবাত যদি সকাম নিকাম হয় তেতিয়া পিন্ধি যাব পাৰিম বুলি এইফালে এইবিলাক এনেকৈ ফুল কৰিছোঁ এইখন এদিন পিন্ধিলোঁ কিন্তু ফুল কৰা আগত পিন্ধিছিলোঁ তাৰপিছত ফুল কৰি লৈছিলোঁ এনেকৈ পিংক আৰু ৰেড এনেকৈ দি দিছোঁ কেনেকুৱা লাগিছে জনাব যদি আপোনালোকৰ কোনোবাই এনেকুৱা অৰ্ডাৰ দিম বুলি ভাবে মোক অৰ্ডাৰ দিব পাৰে কিন্তু মই সময় নাপাওঁ তথাপিও আৰু কোনোবাই যদি বনাই দিব কয় মই বনাই দিওঁ সেয়াই আৰু এইফালে চাওক এনেকৈ হাতেৰে কৰোঁ মেচিন নাই মোৰ আৰু এইফালে এইখন মেখেলা চাদৰ আপোনালোকক দেখুৱাইছিলোঁ এইযোৰ মেখেলা চাদৰ এইখন হৈছে মেখেলাখন আপোনালোকক ভালকৈ নেদেখাওঁ বাৰু অকণমান দেখাই দিছোঁ নিজৰ মানে হাতেৰে কৰিছোঁ যিহেতু আৰু এইফালে এইখন চাদৰখনটো ছাইডত কেৱল এনেকৈ দিছোঁ আৰু মাজত এনেকৈ ত্ৰিভুজ ডিজাইনত দিছোঁ আপোনালোকক এনেকৈ দেখুৱাই দিলোঁ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো আপোনালোকে শেষত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যিহেতু বহুত কষ্ট কৰি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' মই প্ৰেৰণ কৰোঁ আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান যদি কিবা এটা শিকিবলৈ পালে তেন্তে মই নিজকে বহুত সুখী বুলি ভাবিম আপোনালোকে যদি কিবা এটা শিকিব পাৰে বা আপোনালোকক মই কিবা এটা শিকাব পাৰোঁ তেন্তে মই বহুত সুখী হ'ম আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু ঘৰতে কৰি চাব কিছুমান কাম নিজেও কৰিব পাৰি মই ইউটিউবৰ পৰাই শিকিছোঁ আপোনালোকেও ইউটিউবৰ পৰা চাই কিবা নহয় কিবা এটা শিকিব পাৰে আৰু এইটো মই নকওঁ যে মোৰ পৰা আপোনালোকে শিকিব পাৰিব বুলি তথাপিও সৰু এটা মানে আভাস আপোনালোকক দিবলৈ চেষ্টা কৰোঁ মাজলৈ মই প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ তথাপিও আগতে মই এনেকুৱা ভিডিঅ' দিয়া নাছিলোঁ কিন্তু আজিকালি অলপ বেছিকৈ দিছোঁ গতিকে আপোনালোকে বিৰক্তি নাপাব সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত বাই বাই